অপেক্ষা এই শব্দটোৰ আঁৰত কিমান যে সুখ দুখ লুকাই আছে নহয়নে? কিছুমান অপেক্ষাই আমাৰ মনত সুখ আনে আৰু কিছুমান অপেক্ষাই মনলৈ আনে হেজাৰে হেজাৰে দূৰ। ঐ তই আৰু এনেকৈ কিমান দিন কান্দি থাকিবি নো? তাক পাহৰি যা না। তই আৰু যিমান কান্দিলেও সি আৰু আমাৰ মাজলৈ উভতি নাহে। সি আহিবই লাগিব। সি এনেদৰে মোক অকলশৰীয়াকৈ এৰি থৈ যাব নোৱাৰে। চা পাহি, এনেকৈ ভাবি থাকি জানো তই নিজকে কষ্ট দি কিবা লাভ হ'ব? হৈ যোৱা সকলোবোৰ ঘটনা এটি বেয়া সপোন ভাবিলে পাহৰি নাযায় কিয়? মই কি কৈছোঁ তই শুনিছনে? মই নোৱাৰোঁ অ', সি নোহোৱাকৈ মই থাকিব নোৱাৰোঁ। তাৰ লগত পাৰ কৰা প্ৰতিটো স্মৃতিয়ে মোক বৰকৈ আমনি কৰি আছে অ'। সি নোহোৱাৰ দুখ ময়ো অনুভৱ নকৰা নহয়, কিন্তু হৈ যোৱাবোৰ হৈ গ'ল। এতিয়া জানো সকলোবোৰ ভাবি এনেকৈ নিজক কষ্ট দি কিবা লাভ হ'ব? চকুহালে যেতিয়া নিৰ্দিষ্ট ঠাইত বিশেষজনক দেখিম বুলিও নেদেখিব, তেতিয়া সেই মৰ্মান্তিক প্ৰতিটোপল কেনেকুৱা লাগে সেয়া কেৱল হেৰুৱাজনেহে জানে। চা পাহি, তই এতিয়া এনেদৰে মন মাৰি থাকিলে তাৰ আত্মাই জানো শান্তি পাব? তই ভাবছোনে পাৰি সেই কথাটো? মোন, তোৰ মনত আছেনে সি মোক জগাবলৈ কেনেদৰে মোৰ আগে পিছে ঘূৰি ফুৰিছিল? বা আজি কিন্তু তুমি মোক চকলেট কিনি দিব লাগিব, হ'বনে? হ'ব দিয়া, তুমি কৈছা আৰু মই নিদিম, সেয়া জানো হ'ব পাৰে? সেয়া কেতিয়াও হ'ব নোৱাৰে। দেখিলোঁ আৰু ফটোৱা দুজনক। বা তুমি জোনদাহঁতক ইমান কিয় বেয়াকে কোৱা নো? ঐ ছোৱালী, তোৰ পিছত আৰু কিমান ঘূৰিম? ভাল পাওঁ তোক আৰু কিমান কম? তোৰ বাৰু বেলেগ কাম বন নাই নেকি? সদায় সদায় যে মোৰ পিছত চিঞৰি থাক। সকলোবোৰ কাম এৰি হ'লেও তোৰ পিছে পিছে ঘূৰি আছোঁ। সেইবোৰ নেদেখানে তই? মই কৈছোঁ নেকি তোক মোৰ পিছে পিছে ঘূৰি থাকিবলৈ? আৰে ছোৱালী, সেইটোৱেতো তোৰ প্ৰব্লেম, তই নকোৱা কিয় মোক? কাম নাই আৰু মোৰ তোৰ দৰে ফটোৱা এটাক ভাল পাবলৈ। ঐ ছোৱালী, নাম এটা আছে মোৰ, বুজিলি? বা মোৰ পলম হৈছে, যাবানে? আয়ো ডৰিমন, তোৰ পলম হৈছে। বল নহ'লে তোক মই আগবঢ়াই দিওঁ, ইহঁতে অলপ টাইম স্পেণ্ড কৰক, নে কি কওঁ পাহি? ফটোৱা চব। ভাইটি বল, এইবোৰৰ লগত মুখ চুপতি মাৰি থাকিবলৈ সময় নাই। আয়ো দেহি খং কৰিলে আৰু বেছি ধুনীয়া লাগে তাই। ন মোন? হৈছে হয়, তাই গ'লগৈ, আমিও যাই থাকোঁ বল। যোনে তাক সদায় একে কথাকে কয় আৰু পাহিও তাক মনে মনে ভাল পোৱা হৈছিল, কিন্তু তাই তাক ইমান সোনকালে এইবোৰ ক'ব খোজা নাছিল। সেয়েহে তাই সদায়ৰ দৰে তাৰ আগত তাক বেয়া পোৱাৰ অভিনয় কৰিছিল। কথাতে তই কিয়নো লাগি আছ, তোক ভালে পাওঁ তই জানই, জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক। বা তুমি জোনদাক ইমান কিয় বেয়াকে কোৱা নো? ভাইটি, তুমি বহুত সৰু হৈ আছা, এইবিলাক মই ভাবিম, বুজিছা? তুমি মাত্ৰ ভালদৰে পঢ়া শুনা কৰা, ব'লা। হ'ব দিয়া বা, দিয়া মই গৈ থাকোঁ। ভালদৰে পঢ়িবা।
শুনচোন কি হ'ল ক আৰু শুন নাম এটা মোৰো আছে হ'ব ইমান লেবেল ফালি দেখাব নালাগে ক এতিয়া আমাক কিয় ৰখালি তোৰ লগত কথা এটা আছিল মোৰ ক আকৌ কি কথা মুখ চুপতি মাৰি থাকিবলৈ আমাৰো সময় নাই নহয় আইও দেহা ইমান অভিমান নে তোমাৰ সোনকাল ক কি কথা ঐ ল'ৰা মই তোক ভাল ভাল তাৰপিছত কি যদি ইমানে জানিব মন তেনেহ'লে কাইলৈ আহিবি নৈৰ পাৰলৈ তেতিয়া সকলোবোৰ গম পাবি বুজিলি এতিয়া মই গৈ থাকোঁ ঐ ছোৱালী আৰু অপেক্ষা কৰিব নোৱাৰো আজিয়ে ক অপেক্ষা কৰ কাইলৈ সকলো গম পাবি ৰচোন ঐ আজিয়ে কৈ যা ঐ আৰু অপেক্ষা কৰিব নোৱাৰো আজিয়ে কৈ যা চাচোন মোন ছোৱালীবোৰ সঁচাই আচৰিত উপায় নাই বন্ধু অপেক্ষা কৰ আৰু ইমান দিনটো কৰিছই ব'ল এতিয়া যাওঁ নহ'লে বল বল ভাইটি তুমি অলপ থাকাচোন মই আহি আছোঁ বা ক'ত যোৱা তুমি ময়ো যাম তোমাৰ লগত নালাগে ভাইটি মই সৌ নদী পাৰলৈ যাম তুমি থাকা ঘৰতে ব'ল নহ'লে পাহিয়ে লগ কৰিব মাতিছে নৈৰ পাৰত নাই দে মোৰ অলপ কাম আছে তই গৈ আহ পিছে অলপ সোনকালে আহিবা গধূলি টাউনলৈ যাম কিবা অলপ কাম আছে হ'ব দে আজিৰ পৰা আৰু অপেক্ষা কৰিব নালাগে দে তই বাহ বাহ ভাইটি কি হ'ল বাহ জুন্দাৰ জুনৰ কি হ'ল জুন্দাৰো নাই কি অৰ্জুন তই এনেকৈ হৈ থাকিলে কেনেকৈ হ'ব তই কৈছিলি ন তই মোক ভাল পাওঁ চাচোন আজি মই তোক ক'বলৈ আহিছোঁ যে মই তোক ভাল পাওঁ অৰ্জুন তই উঠ না তই ইমান অভিমান তোৰ তই উঠ না কিমান কথা কৰোঁ মই তোক ভাল পাওঁ মই তোক ভাল পাওঁ বুলি ক'ব আহিছোঁ তই শুনিছনে নাই অৰ্জুন তই উঠ না তই উঠচোন তই কৈছিলি ন তই মোক ভাল পাওঁ অৰ্জুন তই উঠ না তোৰ ইমান অভিমান যে জোন অৰ্জুন জোন তই আৰু অপেক্ষা কৰিব নালাগে মই তোক ক'ব আহিছোঁ ভাল পাওঁ বুলি আছে সকলোবোৰ কথাই মনত আছে কিন্তু সি আৰু আমাৰ মাজলৈ কেতিয়াও উভতি নাহে আৰু এইটো কথা তই যিমান পাৰ সিমান সোনকালে মানি ল নোৱাৰো মই সি অবিহনে হাঁহি থাকিবলৈ ঐ ছোৱালী এটা কথাই কিমান বাৰ ক'ম
তই বুজি কিয় নোপোৱা? ব'ল এতিয়া, ভাইটি ঘৰত অকলে আছে। আৰু ভাইটিৰ লগত তই এনেকুৱা কন্দা কথা কৈ থাকিলে ভাইটিৰ জানো ভাল লাগিব? তই বুজি কিয় নোপোৱা? ভাল লগা মানুহজনে এৰুৱাই পেলালোঁ। তই মোক অলপ অকলশৰে থাকিবলৈ দে। তই যা, গৈ যা। কিন্তু ব'ল মোৰ লগত একেলগে ব'ল। তই যা, গৈ যা। প্ৰিয়জনক ওচৰৰ পৰা পায়ো হেৰুৱাৰ দুখ পাহিয়ে ভালদৰে জানিব। সেয়েহে আমি যদি অভিমানবোৰ এৰি সঠিক সময়ত সম্পৰ্কবোৰ বুজি পাওঁ, তেতিয়া জীৱনটো জীয়াই থাকি কিমান ভাল লাগিব নহয়নে?